শিক্ষা বিভাগত চলিছে ব্যাপক অনিয়ম সময়ত উপস্থিত নাথাকে শিক্ষক শিক্ষা বিভাগত চলিছে ব্যাপক অনিয়ম সময়ত উপস্থিত নাথাকে শিক্ষক এনে এক কাণ্ড চলি আছে লাউখোৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 1032 নং হিঙ্গিমাৰী বালিকা মুক্ত বিদ্যালয়ত বিদ্যালয়খনৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 181 জন শিক্ষকৰ সংখ্যা 5 জন তাৰে ভিতৰত এজন ডেভিড কুমাৰ বৰা বিদ্যালয়ত এদিনো উপস্থিত নাথাকে শিক্ষক ডেভিড কুমাৰ বৰা নিয়মিত পাঠদান নকৰাকৈ অনুপস্থিত থাকি কেনেকৈ চৰকাৰী দৰমহা লাভ কৰি আছে শিক্ষক ডেভিড কুমাৰ বৰাই এটা তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে এই বিষয়ত চৰকাৰ তথা শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব স্যার এই বিদ্যালয়খনৰ নাম কি 1032 নম্বৰ হিঙ্গিমাৰী বালক মুক্ত ইয়াৰে প্ৰধান শিক্ষক আপুনি হয় হয় আপোনাৰ নাম কি নূৰ মহম্মদ আমি দেখিছোঁ যে 9টাৰ ওপৰত পাৰ হৈ গ'ল ইয়াত মানে কেইবাজনো শিক্ষক অনুপস্থিত এইটো সন্দৰ্ভত আপুনি কি কয় আমাৰ মানে বিদ্যালয়খনত সৰ্বমুঠ 5 জন শিক্ষক তাৰ ভিতৰত এজন ৰূপহীৰ পৰা আহে আৰু এজন লাইলুৰিৰ পৰা আহে আৰু দুজন আমি ইয়াৰে ওচৰৰ আৰু এজন আমাৰ ডেভিড কুমাৰ বৰা বুলি তেখেত ৰূপহী ব্লকৰ CRCC হয় তেখেতটো আমাৰ স্কুলত নাহে একেবাৰেই নাহে তেখেত যে আপোনাৰ স্কুলৰ ছাত্ৰ এনৰলমেণ্ট কিমান আছে বৰ্তমান ছাত্ৰ আছে 181 হেৰি আপোনাৰ শিক্ষক কেইজন 5 জন 5 জনৰ ভিতৰত মানে কেইজন প্ৰেজেণ্ট থাকে আমি 4 জন প্ৰেজেণ্ট থাকোঁ ৰেগুলাৰ কিন্তু এজন CRCC হয় ডেভিড কুমাৰ বৰা বুলি তেখেত মানে তেখেতে মানে এদিনো ক্লাছ নকৰে এই 2-3 দিনমান আগতে এদিন আহিছিলে তাৰ আগততো অহাই নাই মানে হঠাৎকৈ এদিন আহে কথাটো নাহে মানে কেতিয়াবা বছৰত এদিন আহে নহ'লে নাই ইমানখিনি ছাত্ৰ থকা সত্ত্বে আপোনাৰ শিক্ষক কম যে এইটো কি অসুবিধা হোৱা নাই অসুবিধাটো আমাৰ যথেষ্ট হৈছে তথাপিও আমি কি কৰিম উপায় নাই আজিওতো আমি চাইছোঁ আপোনাৰ সময়মতে আপোনাৰ শিক্ষকসকল মানে স্কুলত উপস্থিত হোৱা নাই প্ৰাৰ্থনা হৈ গ'ল 9টাৰ ওপৰ পাৰ হৈ গ'ল এতিয়া আপোনালোকে 3 জন শিক্ষক আমি পাইছোঁ 2 জন শিক্ষক এজন শিক্ষয়িত্ৰী পাইছোঁ আৰু বাকী 2 জনকতো আমি ইয়াত মানে পৰিলক্ষিত হোৱা নাই গতিকে এই বিষয়ক আপুনি প্ৰাথমিক শিক্ষা খণ্ড বিষয়ক তথা চৰকাৰক কি আহ্বান জনাব এতিয়া মানে কি আমাৰতো 4 জনেই শিক্ষক এজনতো আমাৰ CRCC হয় তেখেত নাহেই গতিকে তাৰপিছত আমি 4 জনৰ ভিতৰততো আমি 3 জন আছোঁৱেই এজন আমাৰ দেউৰী বুলি তেখেত যোৰহাটৰ ছোৱালী হয় তেখেত মানে ৰূপহীত থাকে ৰূপহীৰ পৰা আহে এনেই তেখেত ৰেগুলাৰ স্কুলত আহে সময়মতেই আহে আজি মানে কিবা কাৰণত হয়তো তেখেতৰ অলপ মানে প্ৰব্লেম হৈ আছে নহ'লে সময়মতেই তেখেত আহি পায় স্কুল এতিয়া মানে আমাৰ স্কুলৰ ফালৰ পৰা এটাই অনুৰোধ ছাৰক আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ক এটাই অনুৰোধ কৰোঁ আমাৰ 181 জন ছাত্ৰ ছাত্ৰী 6টা ক্লাছ তাৰ ভিতৰত আমি 4 জন শিক্ষক CRCCক বাদ দি গতিকে আমি 4 জন শিক্ষকে 6টা ক্লাছ আৰু 181 জন ছাত্ৰ ছাত্ৰীক পাঠদান কৰাত যথেষ্ট অসুবিধা হয় আৰু আমাৰ যথেষ্ট পৰিশ্ৰমো হয় গতিকে ছাৰক আমি কাইনি অনুৰোধ ৰাখোঁ ছাৰে যদি কোনো ব্যৱস্থা কৰি পেলাই কিবা এটা কৰি যদি আমাক আৰু এজন শিক্ষক মানে